যেটো দেখিবলৈ পাইছে আপোনালোকে SDRF বাহিনীয়ে পানীৰ মাজত বোৰ্ড লৈ কিবা কিবি বিচাৰি আছে মানে ভাবি আছে আপোনালোকে কিবা ল'ৰা ছোৱালী অথবা মানুহ পানীত পৰি গ'ল নেকি নহয় গাইছ পানীত মানুহ পৰা নাই এইখন যিখন দলং চাবলৈ পাইছে এই দলংখন যোৱা বছৰে ভাঙি দুয়ো কাষে ভাঙি গৈছিল যদিও অলপ কিবা কিবি মেৰামতি কৰিছিল তাৰ পিছত কিন্তু এইটো ভালকে মেৰামতি কৰা হোৱা নাছিল বাবে এইবাৰো পানী অহাৰ লগে লগে অলপ পানীতে এই দলংখন ভাঙি দুয়ো কাষেৰে ভাঙি শেষ হৈ গৈছে আৰু যাতায়াত কৰা বন্ধ হৈছে কিন্তু তাৰ পিছতো সৰু সুৰা নাৱেৰে মানুহে যাতায়াত আৰম্ভ কৰিছিল যদিও সেই যাতায়াত এটা ভয়ানক ৰূপ লৈছিল তাতে নাৱেৰে পাৰ হ'বলৈ গৈ এখনকৈ তিনিখন বাইক পানীত পৰি যায় আৰু এই পানীৰ পৰা বাইকবোৰ উদ্ধাৰ কৰিবলৈ SDRF বাহিনীয়ে 2-3 ঘণ্টামান চেষ্টাৰ ফলতো সিহঁতে সফল হ'ব পৰা নাছিল শেষত সিহঁতে অন্তিম চেষ্টা কৰিবলৈ গৈ বাইক এখন পোৱা বুলি সন্দেহ কৰে তাৰ পিছত সিহঁতে তাতেই অলপ ছানবিন কৰাৰ পিছত বাইক এটা আছে বুলি সকলোকে জনাই তাতে এটা ৰছী নমাই দিয়ে আৰু তাৰ পিছত SDRF বাহিনী এজন তালৈ নামি যায় তাৰ পিছত তাতে তিনিটা বাইক একে ঠাইতে পোৱা বুলি সিহঁতে গম পালে তাৰ পিছত ৰছীৰ সহায়ত সেই বাইক কেইটা বান্ধিবলৈ বহুত চেষ্টা কৰিল যদিও সিহঁতৰ ৰছী কম হৈছিল ৰয়েল এনফিল্ড এখন পোৱা গৈছিল সেইভাবে SDRF বাহিনী এজন তললৈ নামি গৈছিল তাতে গৈ চাই একেটা ঠাইতে তিনিখন বাইক আছে বুলি বাজাজ পালচাৰ এখন TVS আপাচি এখন আৰু বুলেট এখন তাৰ পিছতে ইয়াৰে কিছুমান মানুহে ৰছী আগবঢ়াই দিয়ে যদিও সেই তিনিখন বাইক একেলগে বন্ধাটো সম্ভৱ হ'ব পৰা নাছিল ইয়াৰে কিছুমান মানুহে ৰছী আগবঢ়াই দি সিহঁতৰ হাতে কাম আগবঢ়াই দি আছিল যদিও এজনৰ পিছত এজনকে SDRF বাহিনী পানীৰ তলত নামি সেই বাইক তিনিটা একেলগে কৰিবলৈ চেষ্টা কৰি আছিল যদিও সেইটো সম্ভৱ হোৱা নাছিল বহুত টাইম হোৱাৰ পিছতো সিহঁতে সেই বাইক তিনিখন একেলগে বান্ধিব পৰা নাছিল সন্ধিয়া হৈ গৈছিল পিছে ৰাতি 8টা মান বজাত সেই বাইক তিনিখন একেলগে পানীৰ ওপৰত উটুৱাই আনিবলৈ সম্ভৱ হৈছিল গোটেই দিনটো কষ্ট কৰি অৱশেষত ৰাতি 8টাৰ পিছতো আমাৰ তিনিওখন বাইক উদ্ধাৰ কৰি দিয়াৰ বাবে আমি SDRF বাহিনীক মনৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ দলংখনো অতি শীঘ্ৰেই মেৰামতি কৰি দিব বুলি আমি এটা আশা ৰাখিছোঁ আৰু আমিও অলপ সচেতন হওঁ যাতে এনেকুৱা ভুল আৰু নেক্সট নকৰোঁ আৰু অলপ সচেতনভাৱে আমি চলাফেৰা কৰিম বুলি তিনিটাকে বাইক পানীত পৰাৰ পিছতো মানুহে হতাশ অলপো ভয় খোৱা নাছিল কাৰণ সিহঁতে তাৰ পিছতো নাৱেৰে বাইকবোৰ এই পাৰৰ পৰা সেই পাৰলৈ লৈ গৈ আছিল ঘৰলৈ বুলি অৱশেষত আৰক্ষীয়ে এই নাৱৰ যাতায়াত বন্ধ কৰি দিয়ে